নমস্কাৰ বন্ধুসকল আসাম অনলাইন হাৰতি চেনেললৈ আপোনালোকক স্বাগত বন্ধুসকল ইতিমধ্যে আপোনালোক জ্ঞাত যে ইন্টাৰমিডিয়েট সেমিষ্টাৰত থকা ষ্টুডেণ্টসকলক প্ৰমোট কৰাৰ বাবে UGC যোৱা 8 তাৰিখে ৰিভাইজ গাইডলাইন জাৰি কৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত অসমৰ গৌহাটি বিশ্ববিদ্যালয় হওক ডিব্ৰুগড় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয় আদিকে কৰি প্ৰায় কেইখন বিশ্ববিদ্যালয়ে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে যে তেওঁলোকে ইন্টাৰমিডিয়েট ষ্টুডেণ্টসকলক প্ৰমোট কৰিব এতিয়া মুখ্য কথাটো হ'ল আমাৰ ফাইনেল সেমিষ্টাৰৰ ষ্টুডেণ্টসকলৰ কি হ'ব ইতিমধ্যে দিল্লী হওক ওয়েষ্ট বেংগল হওক মহাৰাষ্ট্ৰ হওক পাঞ্জাব হওক আদি কৰি 7খন ৰাজ্যই প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে আৰু UGC এই গাইডলাইনৰ মুকলিমুৰীয়াকৈ বিদ্ৰোহ প্ৰকাশ কৰিছে আৰু আমাৰ ৰিসেন্ট আপডেট মতে কেইবাখনো হাইকোৰ্টত এই সম্পৰ্কে ইতিমধ্যে ছাত্ৰ সমাজে পিটিশন দাখিল কৰিছে যে বিশ্ববিদ্যালয়সমূহে ফাইনেল সেমিষ্টাৰৰ পৰীক্ষা অৰ্গানাইজ কৰিব নালাগে আৰু ৰিসেন্ট আপডেট মতে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ আদিত্য ঠাকৰেৰ নেতৃত্বত যি যুৱ সংগঠন আছে তেওঁলোকে সুপ্ৰিম কোৰ্টলৈও এই সম্বন্ধে সুপ্ৰিম কোৰ্টৰ কাষ চাপিছে আৰু সুপ্ৰিম কোৰ্টত পিটিশন দাখিল কৰিছে তেওঁলোকে বিৰোধিতা কৰিছে এক্সাম পতাৰ সম্পৰ্কে এতিয়া ইমান দিন নীৰৱে থকাৰ পিছত 18 তাৰিখে UGC এখন নতুনকৈ প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছে আৰু এই প্ৰেছ ৰিলিজ জৰিয়তে তেওঁলোকে পৰীক্ষা সম্পৰ্কে কিছু আপডেট আগবঢ়াইছে তেওঁলোকে কৈছে যে কিমানখন বিশ্ববিদ্যালয় তেওঁলোকৰ সমৰ্থনত আছে কিমানখন বিশ্ববিদ্যালয় তেওঁলোকৰ বিৰোধিতা কৰিছে আৰু কেনেকৈ কি এক্সাম পতা হ'ব এই সম্পৰ্কে তেওঁলোকে বিশদভাৱে কিছু তথ্য আগবঢ়াইছে আমি এই সম্পৰ্কে বিতংভাৱে আলোচনা কৰিম এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক আৰু যদি আমাৰ চেনেলত আপুনি নতুন হয় তেতিয়াহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক এনেকুৱা সকলো খবৰ সময়মতে পাই থাকিব বাবে বন্ধুসকল স্ক্ৰিনত আপোনালোকে দেখি আছে ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিছনৰ দ্বাৰা যিখন প্ৰেছ ৰিলিজ ওলাইছিলে 18/7/2020 তাৰিখে তাত স্পষ্টভাৱে কোৱা আছে যে এইখন আপোনাৰ টাৰ্মিনেল সেমিষ্টাৰ অবলিক ফাইনেল ইয়াৰ এক্সামিনেশ্যনৰ কাৰণে তেওঁলোকে ইয়াত আপোনাৰ স্পষ্টীকৰণ আগবঢ়াইছে ইয়াত প্ৰধানতঃ তেওঁলোকে কৈছে যে তেওঁলোকে কোনো ধৰণৰ ইয়াত নতুনত্ব নাই বন্ধুসকল ইয়াত তেওঁলোকে আগৰ যিবিলাক স্পষ্টীকৰণ আগবঢ়াইছিল সেই একেই স্পষ্টীকৰণ আগবঢ়াইছে আৰু কৈছে যে প্লেচমেন্ট হওক বেটাৰ ফিউচাৰৰ কাৰণে হওক বা গ্লোবেল একসেপ্টেবিলিটিৰ কাৰণে হওক বা আপোনাৰ স্কলাৰশ্বিপৰ কাৰণে হওক যে ফাইনেল সেমিষ্টাৰৰ ষ্টুডেণ্টসমূহে পৰীক্ষা দিবই লাগিব লগতে ইয়াত সেকেন্ড যেটো দফা তাত কোৱা আছে US UK কানাডা জাৰ্মানী অষ্ট্ৰেলিয়া সিংগাপুৰ হংকং আদি যিবিলাক উন্নত ৰাষ্ট্ৰ তেওঁলোকে ইতিমধ্যে এক্সাম কন্টাক্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে অনলাইন হওক অফলাইন হওক বা ব্লেন্ডেড মোডত গতিকে আমাৰ দেশেও তেওঁলোকক ফলো কৰি এক্সাম পতাৰ বাবে সিদ্ধান্ত লৈছে কিন্তু বন্ধুসকল এই সময়তে মই আমাৰ ছাত্ৰ সমাজৰ হৈ এটা প্ৰশ্ন কৰিব বিচাৰো আমাৰ শাসক পক্ষক যে US UK কানাডাৰ নিচিনা আমাৰ ৰাজ্যৰ কোনখন বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত সেই সমপৰিমাণৰ ফেচিলিটি আছে কোনখন ৰাজ্যত হওক আমাৰ ভাৰতৰ কোনখন ৰাজ্যত এতিয়া ইন্টাৰনেট প্ৰত্যেক গাঁৱলৈ গৈছে অন্যহাতে বাদ দিয়ক যদি আমাৰ অসমৰ কথা কই অসমত এতিয়াও বহুত গাঁও এনেকুৱা আছে য'ত 2G নেটৱৰ্ক ভালদৰে নেপায় গতিকে হেনেকুৱা ক্ষেত্ৰত কেনেদৰে প্ৰত্যেকটো ক্লাস নিয়মীয়াভাৱে কৰি এজন ছাত্ৰই আমাৰ সৰুৰ পৰা অভ্যাস তেওঁলোকে এক্সাম দি আহিছে এতিয়া কেনেকৈ ইমান বিৰতিৰ পিছত তেওঁলোকে মানসিকভাৱে প্ৰস্তুত হৈ অনলাইনৰ এটা ফপলা স্বৰূপ আছে অনলাইনৰ ফপলা স্বৰূপত তেওঁলোকে এক্সাম প্ৰিপাৰেচন কৰি কেনেকৈ পৰীক্ষা দিব হেয়া চৰকাৰৰ কাৰণে বিচাৰ্য বিষয় ইয়াৰ পিছত তেওঁলোকে কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ যি সেফগাৰ্ড ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ ভালৰ কাৰণে তেওঁলোকে একাডেমিক ক্যালেন্ডাৰ মৰতে জুলাই ভিতৰত আপোনাৰ এক্সাম কন্ডাক্ট হৈ যাব লাগিছিলে কিন্তু কোভিড-19 দ্বাৰা সৃষ্ট পৰিবেশৰ কাৰণে তেওঁলোকে আমাৰ এক্সামটো পিছুৱাই আপোনাৰ সেপ্টেম্বৰৰ ভিতৰত পোৱাকৈ কৰিছে গতিকে বন্ধুসকল যি কি নকৰক যেতিয়ালৈকে মেডিসিন নলাই তেতিয়ালৈকে আমাৰ ছাত্ৰসকলক এক্সামিনেশ্যন পাতি তেওঁলোকক মৃত্যুৰ মুখলৈ ঢাপলি মেলি দিয়া হ'ব বুলি মই ভাবো এই ক্ষেত্ৰত এই কথাটো কোনোদিনে সমৰ্থনযোগ্য হ'ব নোৱাৰে সেই কাৰণে এয়া কোৰ্টলৈ গৈছে আৰু যদি আমি ভালদৰে লক্ষ্য কৰো এইখন নটিছত প্ৰধানতঃ UGCয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে হয় বন্ধুসকল UGCয়ে এইখন নটিছৰ দ্বাৰা মুখ্যতঃ শক্তি প্ৰদৰ্শন কৰিছে
মই আপোনালোকক কৈ আছো তেওঁলোকে কেনেকৈ নিজৰ শক্তি প্ৰদৰ্শনৰ স্বৰূপ ইয়াতে দেখাইছে মই আপোনালোকক কৈ আছো ইয়াক চাওক ইয়াত তফাত আপোনাৰ স্পষ্টভাৱে কোৱা আছে যে ভাৰতবৰ্ষত থকা 945 খন ইউনিভাৰ্চিটিৰ ভিতৰত প্ৰাইভেটেই হওক ডিম ইউনিভাৰ্চিটি হওক বা চেন্ট্ৰেল ইউনিভাৰ্চিটি হওক বা ষ্টেট ইউনিভাৰ্চিটি হওক UGC ইতিমধ্যে 755 খন ইউনিভাৰ্চিটিয়ে সমৰ্থন আগবঢ়াইছে অৰ্থাৎ তেওঁলোকে পৰীক্ষাৰ সপক্ষত ৰায় প্ৰদান কৰিছে মাত্ৰ 190 খন ইউনিভাৰ্চিটি এনেকুৱা আছে যে তেওঁলোকে বিৰোধিতা কৰিছে আৰু পৰীক্ষা কণ্ডাক্ট নকৰো বুলি কৈছে গতিকে তেওঁলোকে এই যেটো লাইন দেখিছে এইটো যে প্ৰধানতঃ তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকে কৈছে যে বেলেগ কথা চিন্তা কৰি লাভ নাই এক্সাম হ'বই আৰু ইয়াত যদি আপোনাৰ তলত আমি ভালদৰে চাও তেতিয়া আপোনালোকৰ ইয়াত এটা কথা কোৱা আছে যে আউট অফ 755 ইউনিভাৰ্চিটিজ যিবিলাকে তেওঁলোকক সমৰ্থন কৰিছে তাৰ 560 ইউনিভাৰ্চিটিজ have either conduct the examination or are planning to conduct ইয়াত ডিটেইলছ তেওঁলোকে দিছে 194 have already conducted examination অৰ্থাৎ 194 খন বিশ্ববিদ্যালয় অলৰেডি এক্সাম কণ্ডাক্ট কৰিছে আৰু 366 খন বিশ্ববিদ্যালয়ে সেপ্টেম্বৰ বা আগষ্ট মাহৰ ভিতৰত তেওঁলোকে কণ্ডাক্ট কৰিব আৰু তেওঁলোকে লাষ্টত লিখিছে in addition 27 private universities which were established during 2019-20 till that their first batch is yet to become eligible for final examination অৰ্থাৎ 27 খন প্ৰাইভেট ইউনিভাৰ্চিটি এনেকুৱা আছে যে তেওঁলোকৰ এতিয়াও ফাৰ্স্ট বেচটোই আপোনাৰ ফাইনেল এক্সামিনেশনৰ দুৱাৰদলি পোৱা নাই গতি তেওঁলোক কনসিডাৰেশনত নাহে অৰ্থাৎ এইখন নোটিছৰ পৰা আমি এটাই ক'ব পাৰো যে তেওঁলোকে কৈছে যে যিমান ছাত্ৰসকলে বিৰোধিতা নকৰক যিমান কেছ চলক যিমান কি চলক তেওঁলোকে এক্সাম পাতিব তেওঁলোক অকৰগছ গতিকে তেওঁলোকক আমি কি কম আৰু এয়া আমাৰ ছাত্ৰ সমাজৰ দুখৰ কাৰণ যে যিখন দেখত ছাত্ৰজনে অনলাইন ক্লাছ কৰিব নাপাই মানসিকভাৱে হতাশাত ভুগি মৃত্যুক আকোৱালি লৈছে আত্মহত্যা কৰিছে হেনেকুৱা এখন দেখত অনলাইনক ভৰসা কৰি আমাৰ ৰাজ্যই এক্সাম পাতিবলৈ গৈ আছে এয়া সঁচাকৈয়ে খুব দুখৰ কথা দুখ লাগিছে আমাৰ গতিকে মই ইয়াৰ ভিডিওটোৰ জৰিয়তে আমাৰ চৰকাৰক আবেদন জনাম তেওঁলোকে ছাত্ৰসকলৰ মনৰ কথা বুজক ছাত্ৰসকলৰ কথা চিন্তা কৰক এফালে বানপানী আনফালে কৰোনা ভাইৰাছৰ লকডাউন এনেকুৱা সময়ত ছাত্ৰসকলে কেনেকুৱা মানসিকতাৰে পৰীক্ষাৰ প্ৰতি ধাৱমান হ'ব তেওঁলোকে এবাৰ ভাবি চাওক এই মোৰ তেওঁলোকৰ প্ৰতি অনুৰোধ বন্ধুসকল আজিলৈ ইমানেই ভিডিওটো যদি ভাল পাইছে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে পৰীক্ষা সম্পৰ্কে সচেতন হয় জয় আই অসম ধন্যবাদ